আটালৈ নমস্কাৰ। মই চেনেললৈ তথা ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আহিছে এটা গুৰুত্বপূৰ্ণ নটিছ। সেই নটিছটো হ'ল কেৱল মাত্ৰ ক্লাছ 5 আৰু ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। 7 অক্টোবৰ 2022 তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সেইটো হ'ল ক্লাছ 5 আৰু ক্লাছ 7ৰ ষ্টুডেণ্টসকলৰ কাৰণে। কি সিদ্ধান্ত লোৱা হৈছে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি গম পাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, শিশু শিক্ষা সুনিশ্চিতকৰণ। প্ৰতিটো শিক্ষাবৰ্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুসকলৰ বিনামূলীয়া আৰু বাধ্যতামূলক অধিকাৰ আইনৰ যি সংশোধনী কৰা হৈছিল 2019 বৰ্ষৰ, সেই আইনৰ মতে একে শ্ৰেণীত ৰখাৰ পদ্ধতি যি চৰ্ত আৰু অধিসূচনা জাৰি কৰাৰ অনুমোদন দিছে। অৰ্থাৎ একেখন শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক ৰখাৰ যি চৰ্ত আছে, সেই চৰ্তৰ ক্ষেত্ৰত অনুমোদন জনাইছে। কি কি চৰ্ত আছে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি গম পাব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। অৰ্থাৎ শিক্ষাৰ যি বিনামূলীয়া আৰু বাধ্যতামূলক অধিকাৰ আছে, সেই আইনটো সংশোধনী কৰিছিল 2019 বৰ্ষত। সেই আইনৰ অধীনৰ মতে একে শ্ৰেণীত ৰখাৰ যি পদ্ধতি, সেই পদ্ধতিত আৰু চৰ্তৰ দিশত কিছুমান অধিসূচনা জাৰি কৰিছে। সেই অধিসূচনা আৰু চৰ্তসমূহ দিয়া আছে, পিছত আপোনালোকে ভিডিঅ'টোত চাই থাকিব। বন্ধুসকল, এই চৰ্তসমূহ হৈছে যে নিম্ন প্ৰাথমিক পঞ্চম শ্ৰেণীৰ আৰু উচ্চ প্ৰাথমিক সপ্তম শ্ৰেণীত বাৰ্ষিক পৰীক্ষা থাকিব লাগিব। অৰ্থাৎ বৰ্তমান যিটো বছৰ 4টা মাত্ৰ এক্সাম হৈছিলে, সেই 4টা এক্সামৰ পৰিৱৰ্তে এতিয়ালৈকে ক্লাছ 5 আৰু ক্লাছ 7ৰ কাৰণে বছৰেকীয়া পৰীক্ষা অৰ্থাৎ এনুৱেল এক্সামিনেশ্যন যিটো হয়, সেইটো থাকিব। আৰু তাৰপিছত ছেকেণ্ডত দিয়া আছে দ্বিতীয়ত দিয়া আছে পৰীক্ষাত অনুত্তীৰ্ণ শিশুক পুনৰ বিশেষ পৰীক্ষাত অনুষ্ঠিত নোহোৱালৈকে অতিৰিক্ত নিৰ্দেশনা দিয়া হ'ব। অৰ্থাৎ পৰীক্ষাত যিসকল অনুত্তীৰ্ণ হ'ব, অৰ্থাৎ যিসকলে ফেইল কৰিব, তেওঁলোকক আকৌ পৰীক্ষাত অনুষ্ঠিত কৰা হ'ব। তাতে তেওঁলোকে সেই পৰীক্ষাত আকৌ পৰীক্ষাত বহিব পাৰিব আৰু উত্তীৰ্ণ হোৱাৰ এটা চান্স পাব। যিটো বাৰ্ষিক পৰীক্ষা হ'ব, সেইটো ফলাফল ঘোষণা হোৱাৰ 2 মাহৰ ভিতৰত আকৌ এবাৰ পৰীক্ষাত অনুষ্ঠিত কৰিব লাগিব। অৰ্থাৎ যিসকলে পৰীক্ষাত ফেইল কৰিব, তেওঁলোকে ৰিজাল্ট পোৱাৰ 2 মাহৰ ভিতৰতে আকৌ এটা এক্সাম হ'ব, সেই এক্সামটো তেওঁলোকে দিব পাৰিব। তাৰপিছত নেক্সটত ইয়াতে দিয়া আছে পুনৰ পৰীক্ষাত কৃতকাৰ্য শিশুৰ বাবে পৰৱৰ্তী উচ্চ শ্ৰেণীৰ নামভৰ্তি ব্যৱস্থা থাকিব। অৰ্থাৎ 2 মাহ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৰ্তি হ'ব, অৰ্থাৎ পাছ কৰিব, তেওঁলোকে নেক্সট ক্লাছত গৈ পিনে এডমিশ্যন ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত উচ্চ শ্ৰেণী নথকা বিদ্যালয়, অৰ্থাৎ যিসকল বিদ্যালয়ত ক্লাছ 5ৰ পিছত ক্লাছ 6, 7 এইবিলাক নাই, সেইসকল বিদ্যালয় যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব, তেওঁলোকে বেলেগ স্কুলত গৈ পিনেও 2 মাহ পিছত হ'লেও তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত বাধ্যতামূলকভাৱে নামভৰ্তি কৰাব পাৰিব। অৰ্থাৎ বাধ্যতামূলকভাৱে তেওঁলোক বেলেগ স্কুলত হ'লেও ছিটটো থাকিবই। তেনেহ'লে বন্ধুসকল, জনাবলগীয়া এইখিনি আছিল। আপোনালোকৰ যদি কোনো চিনাকি ভাই ভণ্টি আছে ক্লাছ 7ত পঢ়া বা ক্লাছ 5ত পঢ়া, তেওঁলোকলৈ এই ইনফৰমেশ্যনটো জনাই দিব। আৰু যদি কোনো ক্লাছ 5 বা ক্লাছ 7ত পঢ়া ষ্টুডেণ্টে যদি এই ভিডিঅ'খন চাই আছে, তেনেহ'লে আপোনালোকে ভাল কৰি এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়ক। কিয়নো আপোনালোকৰ বাবে যিটো এনুৱেল এক্সামিনেশ্যন অৰ্থাৎ বছৰেকীয়া পৰীক্ষা, সেই বছৰেকীয়া পৰীক্ষাটো অনুষ্ঠিত হ'ব, যাতে আপোনালোকে একেবাৰতে পাছ কৰি যাব পাৰে। ধন্যবাদ।